নমস্কাৰ, মই নিপম অনুপম। কিছু আজি মনৰ কথা আছে, সেইবাবে আপোনালোকৰ সন্মুখত আহিলোঁ। আপোনালোকেও ভালে থাকক, ময়ো ভালে থাকোঁ। ভালেনো কেনেকুৱাকৈ থাকিম কওকচোন? আপোনালোকে কেনেকুৱাকৈ ভালে থাকিম? আপোনালোকে অলৰেডি দেখিছে বিশ্বৰ ফ্ৰণ্ট পেজ কি হ'ব ধৰিছে, কি গতিত চকা ঘূৰিব ধৰিছে। আপোনালোকে দেখিছে, শুনিছে। আৰু এতিয়া মই নতুনকৈ কৰোণা ভাইৰাছৰ ওপৰত আপোনালোকক মই বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই, কিয়নো আপোনালোকে অলৰেডি জানে, দেখিছে, শুনিছে। কিন্তু জনা মানুহৰো কেতিয়াবা ভুল হৈ যায়, চ' সেইটোৰ বাবে মই আহিছোঁ। মোৰ লাজ লাগিছে, মোৰ ভয় লাগিছে। যোৱাকালি 24 মাৰ্চ 6 বজাৰ পৰা অসম চৰকাৰে বৃহত্তৰ অসমখনত লকডাউন জাৰি কৰিছে। এতিয়া লকডাউন কি সেইটোৱে মই বুজাই দিবৰ আপোনালোকক প্ৰয়োজন নাই, কিয়নো আপোনালোকে জানে। অলপ আগতে কৈ আহিছোঁ, আপোনালোকে জনা মানুহ। চ' মোৰ তাৰ এইবিলাক কৈ আপোনালোকক আমনি দি আৰু কথাবিলাক দীঘল কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে মই মূল কথালৈ আহোঁ। মই কিয় আহিলোঁ আজি আপোনালোকৰ সন্মুখত? চাওক, আপোনালোকে ভাবে নেকি অসমখনত কৰোণা ভাইৰাছ নাহিব? যদি তেনেকুৱাকৈ ভাবিছে, তেতিয়াহ'লে আপোনালোকে মনৰ পৰা এই ভুল আঁতৰাই দিয়ক। আৰু ভাবে নেকি গাঁৱত কৰোণা ভাইৰাছ নাহিব? মিছা কথা। তেনেকৈ নাভাবিব কেতিয়াও। গাঁৱত কৰোণা ভাইৰাছ আহিব। অসমখনততো আহিব, সেইটো চিয়ৰ। আৰু গাঁৱতো আহিব, যদি আপোনালোকে সজাগতা নহয়। আপোনালোকে কি খেলা বুলি ভাবিছে নেকি? এইবোৰ হাঁহিতে উৰাই দিব বুলি ভাবিছে নেকি? আৰু অকণমান বুজিব চেষ্টা কৰক, প্লিজ। অকণমান বুজিব চেষ্টা কৰক। এইকাৰণেই বুজিব চেষ্টা কৰক, কৰোণা ভাইৰাছে কোনো ভাই বন্ধু, কোনো আলহী অতিথি নেচায়। চাব জানো? নেচায়। মোৰ লগতে মোৰ বন্ধু, মোৰ আলহী অতিথি, মোৰ গাঁওখনকো মাৰি নিব পাৰে। এই হৈছে ভাইৰাছ, মাৰাত্মক। আপোনালোকে ভয় খাওক, ভয় কৰিব শিকক। আপোনালোকৰতো ভয় নাইয়ে। ক'ত ভয় আছে আপোনালোকৰ? ভয় থাকিলেতো তেনেকুৱাকৈ লকডাউনতো আপোনালোকে বাইক চাইকেল লৈ অ'ত ত'ত আড্ডা পিটি নাথাকিলেহেঁতেন। থাকিলেহেঁতেন, নাথাকিলেহেঁতেন। কিয়নো আপোনালোকে ভয়ে নকৰে। ভয় কৰিব শিকক অলপ, আৰু আনকো শিকোৱা ভয় কৰাৰ কাৰণে। চাওক, অসম চৰকাৰখনক মই ধন্যবাদ জনাইছোঁ। এইকাৰণে ধন্যবাদ জনাইছোঁ, লকডাউনটো যে তেওঁলোকে অতি সোনকালে দি দিলে। এইবাবে হয়তো এই ভাইৰাছে অকণমান খাম কাটিব। আৰু এনেকুৱাও নহয় যে এই ভাইৰাছে অসমত নাহিব। আহিব, চিয়ৰ আহিব। অহাটোতো চিয়ৰে। আৰু যদি কিবাকৈ ভুলতে আহি পায়, তেতিয়াহ'লে পুঠি মাছৰ দৰে মৰাটো আমি চিৰসত্য। জানি থৈ দিয়ক আপোনালোকে, আমি যে মৰিব লাগিব। এই ভাইৰাছটোৱে যদি মোক মাৰি নিলেহেঁতেন, তেতিয়াহ'লে মোৰ কোনো আপত্তি নাছিলে। কিন্তু মোৰ লগতে যে মোৰ বন্ধুকো মাৰি লৈ যাব, মোৰ ঘৰলৈ সিহঁতি মাৰিব লৈ যাব, তেতিয়া কি হ'ব? সেইকাৰণে যোৱাকালি লকডাউন দিছে, 6 বজাৰ পৰা জাৰি হ'ল। গ্ৰেপ্তাৰ হৈ গ'লোঁ লকডাউনত। সঁচাকৈ গ্ৰেপ্তাৰ হ'বই লাগিব। যদি গ্ৰেপ্তাৰ নহওঁ, তেতিয়াহ'লে কি হ'ব কোৱাটো টান। লগ বন্ধু এৰক, সংগ এৰক, ঘৰতেই থাকক। বিভিন্ন ধৰণৰ কাম কৰক ঘৰত থাকি। আপোনালোকে বিভিন্ন কাম আছে, কাম কৰক প্লিজ। এইকেইটা দিন ঘৰত নোলাব, একেবাৰে নোলাব ঘৰৰ পৰা বাহিৰত। কিয়নো বন্ধু হৈও আহিব পাৰে এই ভাইৰাছ। মোৰতো যোৱাকালি মোৰ বন্ধু আহিছিলে 2জন। মই সিহঁতক কৈ দিছোঁ, ভাই তহঁতে জল্দি যা ভাই। পৰিৱেশ ভাল নহয়, পৰিস্থিতি ভাল নহয়। কোন সময়ত কেনেকুৱাকৈ কি হৈ যাব পাৰে একো নাপাত্তা। গতিকে তোমালোকে যোৱা জল্দি। বেয়া লাগিছে, কিন্তু বেয়া লাগিওতো উপায় নাই। কিয়নো মোৰ লগতে সিহঁতক মই মাৰিব নোৱাৰোঁ, সিহঁতৰ লগতে মই মৰিব নোৱাৰোঁ। যদি সিহঁতে কিবা বিপদত পৰিলেহেঁতেন, তেতিয়াহ'লে মই মোৰ জীৱনটোক দিও মই সিহঁতক বচাব পাৰিলোহেঁতেন। কিন্তু সিহঁতে একো বিপদত পৰা নাই, এনে আড্ডা পিটিব আহিছে মোৰ তাতে। তো সেই আড্ডাবোৰ কমাই দিয়ক প্লিজ। তেতিয়াহে আমি হয়তো সজাগ হৈ থাকিম, নিজে ছেফ অনুভৱ কৰিব পাৰিম। নিজৰ ছেফ থাকিলে আনৰো ছেফ থাকিব। আমি থাকিলেহে দেশ থাকিব। যদি আমিয়ে নাথাকোঁ, তেতিয়াহ'লে দেশ কেনেকুৱাকৈ থাকিব? সেইকাৰণে অসম চৰকাৰ টেটুফালি চিঞৰি আছে ডিচিপ্লিনৰ ওপৰত। গতিকে আপোনালোকে ডিচিপ্লিন মেইনটেইন কৰক। মেইনটেইন কৰি আপোনালোকে নিজক বচাওক।
নিজে নিজে বাচিলেহে আনেও বাচিব আৰু ভুল নকৰিব চাওক জাষ্ট ফানি মোৰ লাজো লাগিছে হাঁহিও উঠিছে কিয় চাওকচোন যোৱাকালি লকডাউন আৰম্ভ হৈছে 6 বজাৰ পৰা কিন্তু মানুহে অনায়াসে ঘূৰি আছে তাত আড্ডা পিটিছে কিন্তু পুলিচবোৰে আহি পেলাই তেওঁলোকক টকনাইছে মাৰিব ধৰিছে কিয় বুজি পোৱা নাই আপোনালোকে আমি গাজাচি মৰিব গৈছো মোক মাৰি নিয়া সেই ভাইৰাছটোৱে মোক মাৰি নিয়া বুলি আমি বাহিৰত ওলাই পৰিছো বিন্দাস হাঁহি ধেমালিৰ মাজেৰে কিন্তু অসম চৰকাৰে আমাক বচাই আছে হেই তহঁতে মৰিব নালাগে এতিয়া তহঁতৰ মৰিব বয়স হোৱা নাই সময় হোৱা নাই খেদি লৈ গৈ আছে কিন্তু আকৌ আমি মৰিব আহিছো গাজ আছে ফানি নহয় জানো এইটো সেইকাৰণে অসম চৰকাৰক ধন্যবাদ আপোনালোকে বচাই থাকক জাষ্ট ফানি আৰে ইমানটোতো নজনা নহয় মানুহবোৰে কিয় তেনেকুৱা কৰিব ধৰিছে আৰে আপোনালোকে বুজি পাওক না প্লিজ কমসে কম আপুনিও বাচক আৰু আনজনকো বচাওক আৰু যদি আনজনে বুজি পোৱা নাই আপোনালোকে বুজাই দিয়ক কথাষাৰ কি এইটো ভাইৰাছ প্লিজ মই আপোনাক কাকুতি কৰিছোঁ প্লিজ আপোনালোকে কেইদিনমান ঘৰতে সোমাই থাকক কিয়নো এই শৰীৰটো এই জীৱনটো বহু সুন্দৰ কাম কাজ কিৰে জীৱন থাকিলে কাম কাজ টকা পইচা বহুত আহিব কিন্তু আমি জীৱনটো বচাওক প্লিজ আৰু গাঁৱত আজি দেখিছোঁ চাওকচোন গাঁৱৰ মানুহৰ কোনো কেয়াৰে নাই আৰে কি কথা এইটো ইমানেনো কেয়াৰ নাই নে আৰে কি গাঁৱত কি এই ভাইৰাছটো আহিব নোৱাৰে নেকি আহিব চাওক আমি হৈছোঁ ঘূৰি ফুৰা মানুহ সংগপ্ৰীতি ভাল পায় তাৰ লগত আহি যাবও পাৰে আৰে আজি বজাৰত গৈছোঁ আজি তাত গৈছোঁ কোনে জানে কাৰ লগত কি আছে কাৰ শৰীৰত কি আছে কোনোবাই জানে জানো তাৰ লগতে যদি মোৰ তাতে আহি যায় মোৰ পৰাই যদি তাৰ তাতে গুচি যায় তেতিয়াহ'লে কি হ'ব কিয়নো এই ভাইৰাছটোৱে বোলে সংগ বেছি ভাল পায় তো সংগৰ লগতে আহি যাব সেইকাৰণে অলপ আগতে কৈছিলোঁ যে বন্ধু বান্ধৱী আলহী অতিথি সকলো ত্যাগ কৰি দিয়ক কেইদিনমানৰ বাবে ঘৰতে সোমাই থাকক চাওক 1720 চনত আহিলে প্লেগ 1820 চনত আহিলে কলেৰিয়া 1920 চনত আহিলে সোয়াইন ফ্লু না প্ৰেজেন্ট আপোনালোকে জানে কি আহিছে কোৱাৰ মোৰ কোনো প্ৰয়োজন নাই গতিকে যেন এইবোৰে আমাক একো ঠুকি নাপায় আমি যেতিয়া সজাগ হৈ থাকিম আমি যেতিয়া ডিসিপ্লিন হৈ থাকিম তেতিয়াহ'লে এইবিলাক বস্তু আমাক একো কৰিব নোৱাৰিব মানুহৰ সাৱধানতাই হৈছে মানুহৰ এক উচিত পদক্ষেপ ষ্ট্ৰং থাকিব লাগে গতিকে বিশেষকৈ মোৰ গাঁৱৰ মানুহবোৰক ক'ব বিচাৰিছোঁ আপোনালোকে নিজকে ছেফ ৰাখক আৰু আনকো ছেফ কৰক প্লিজ অলপ বুজিব চেষ্টা কৰক অনাই বনাই ঘূৰি থাকি তাত আড্ডা পিটি লাভ নাই কিয়নো ভাইৰাছে আপোনাৰ কোনো মা দেউতা ভাই ভনী একো নিবিচাৰে কি যদি মাৰি নিব লগা হয় সকলোকে মাৰি লৈ যাব আৰু মোৰ লগতে মোৰ বন্ধুজনক মই মাৰি নিয়াটো নিবিচাৰোঁ লগা হ'লে মই জীৱন দিম কিন্তু মোৰ লগতে যদি সেই ভাইৰাছটো গুচি গ'লহেঁতেন তেতিয়াহ'লে কোনো কথা নাছিলে কিন্তু মোৰ লগতে আৰু তাকো মাৰি লৈ যাব আৰু সেই তাৰ পৰা কাক মাৰি নিব কোৱাটো টান গতিকে অনুৰোধ আপোনালোকে যেন সজাগ হয় সজাগতাৰ বাণী বিলাওক আৰু নিজে ছেফ থাকক আৰু মাস্ক ব্যৱহাৰ কৰক মাস্কৰ কোনো কম দামী বেছি দামী তেনে কোনো কথা নাই কেৱল মাস্ক হ'ব লাগে মাস্ক লওক আৰু নিজৰ জীৱনটো ছেফ ৰাখক আনকো ছেফ কৰক